যদি আপুনি এখন বাইক কিনিম বুলি ভাবিছে তেন্তে ৰ'ব অলপ। আপুনি বাইকৰ দামতে এখন ধুনীয়া কাৰ কিনিব পাৰিব। না ৰ'দৰ জামেলা না বৰষুণৰ জামেলা, ছানৰুফ খুলি পেলাই আপুনি হাৱাও ল'ব পাৰিব ভিতৰত। ইণ্ডিয়ান মাৰ্কেটত মাত্ৰ লাখ টকাতে কিনিব পাৰিব এইখন কাৰ, আৰু প্ৰত্যেকখন কাৰকে টক্কৰ ল'বৰ কাৰণে আহিছে এইখন ইলেক্ট্ৰিক কাৰ ইণ্ডিয়ান মাৰ্কেটত। কি এইখন কাৰ, কোনে বনাইছে এইখন কাৰ, আৰু কিমান টকাত আপুনি এইখন ক্ৰয় কৰিব পাৰিব, তাৰ ওপৰত ভিডিঅ'টো ব্লগটো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি মই কওঁ সূৰ্যৰ পোহৰত চলিব পৰা এখন কাৰ আহিছে ইণ্ডিয়ান মাৰ্কেটত, আপোনালোকে বিশ্বাস কৰিব নালাগে। পেট্ৰল নালাগে পইচা, আপুনি কাৰেণ্টত চাৰ্জ দি পেলাই এইখন গাড়ী চলাব পাৰিব। এইবাৰ আপোনালোকলৈ লৈ আহিছে একদম কম বাজেটত ইভা ইলেক্ট্ৰিক কাৰ। ইভা এখন ৰাস্তাত চলিব পৰা বহুত সৰু ইলেক্ট্ৰিক কাৰ হয়, আৰু এই গাড়ীখন থাকিলে আপুনি ধুনীয়াকৈ জামৰ পৰা ওলাই যাব পাৰিব। আৰু আপুনি জানি পেলাই আচৰিত হ'ব যে এই গাড়ীখন আধা ঘণ্টা চাৰ্জ কৰিলে 250 কিলোমিটাৰ যাব পাৰি। এই গাড়ীখনত চিট কেপাচিটি আছে 3টা, আগৰ ফালে এজন আৰু পিছফালে 2জন। প্ৰথমবাৰৰ বাবে ইণ্ডিয়াত সূৰ্যৰ পোহৰত চলাব পাৰিব আপুনি কাৰ, কাৰণ ইয়াত আছে আপোনাৰ চ'লাৰ পেনেল। দিনত সূৰ্যৰ পোহৰ লৈ পেলাই আপুনি চলাওক কাৰ, আৰু ৰাতি হ'লে ধুনীয়াকৈ চাৰ্জ দি পেলাই আধা ঘণ্টাত 250 কিলোমিটাৰ চলাওক। এতিয়া আপুনি পাৰ্কিঙৰ কাৰণে চিন্তা কৰিব নালাগে, কাৰণ বহুত সৰু গাড়ী হয়, যি টি জেগাত য'তে ত'তে আপুনি ধুনীয়াকৈ পাৰ্ক কৰি ৰাখিব পাৰিব গাড়ীখন। যদি ইমাৰ্জেঞ্চি হয় আপোনাৰ 5 মিনিট চাৰ্জ দিলে আপুনি 50 কিলোমিটাৰ চলাব পাৰিব। ওপৰত লাগি আছে লগতে ছানৰুফ, যদি আপোনাৰ হাৱা খাব মন যায় ছানৰুফ খুলি পেলাই ধুনীয়াকৈ হাৱাও খাব পাৰিব। এতিয়া চাগে আপোনালোকৰ মনলৈ আহিছে যে এই কাৰখনৰ আচলতে প্ৰাইচ কিমান হ'ব পাৰে। এই কাৰখনৰ প্ৰাইচ হ'ব ষ্টাৰ্টিং 3.20 3,20,000 টকাৰ পৰা আপুনি এইখন পাই যাব 5,20,000 টকালৈ। তো কেনে পালে কাৰখন এবাৰ জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল বটনটো দবাই ৰাখিব। তেন্তে লগ পাই আছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ লগত, ধুনীয়া ভিডিঅ'ৰ লগত। বৰ্তমান মাগিছোঁ বিদায়, বাই বাই।